মই পাৰস অফিচিয়েল জেলত যোৱা সম্পৰ্কে ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ সি যিটো কথা নজনাৰ বাবে জেললৈ যাব লগা হৈছিল সেই সেম কথাটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিকেও নাজানে। আৰে পঢ়াই কৰ লো থোড়া। মই বেহাৰবাৰী আউটপোষ্টে বিভেদকামী মেছেজ দিছিল নে নাই সেই বিষয়ে ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ তেওঁলোকে কোনো নিৰ্দিষ্ট জাতি ধৰ্ম বা সম্প্ৰদায়ৰ নাম উল্লেখ কৰা নাছিল। তথাপি মিয়া সম্প্ৰদায়ৰ মানুহখিনি অফেণ্ড হৈ কিনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আৰু এই সমগ্ৰ ঘটনাটোক এটা ডাইলগেৰে বুজিবলৈ চেষ্টা কৰক। ঐ নামঘৰত কোন? মই কল খোৱা নাই দাদা। মিউজিক। কিন্তু ইয়াতো এটা কিন্তু আছে। আৰম্ভণিতে কাল্পনিক বুলি ডিছক্লেইমাৰ দিয়া চিৰিয়েলখনে মাজে সময়ে কোনো এক নিৰ্দিষ্ট পক্ষৰ ফেভাৰত কথা কয় যেন লাগে। এই বিষয়ে আপোনালোকে কি ভাবে কমেণ্ট বক্সত জনাব। নমস্কাৰ বন্ধুসকল, সপ্তাহৰ কিছু খবৰ সপ্তাহে সপ্তাহে পাবলৈ ছাবস্ক্ৰাইব কৰক জ্যোতিষ কুমাৰ আৰু চাই থাকক সাপ্তাহিক ৰিকেপ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এক্সাম কেঞ্চেল হ'লে তামচা ফূৰ্তি কৰে আৰু পাবজি নাইবা টিকটক বেন হ'লে কন্দা কটাখন পাতে। আৰু তেওঁলোকৰ বাবে সুখবৰ, যোৱাকালি এক্সাম কেঞ্চেল হোৱাৰ খবৰৰ লগতে পাবজিৰ ইণ্ডিয়ান ভাৰ্চন লঞ্চ হ'ল। কিন্তু ছাত্ৰ ছাত্ৰীসকল ইমানো ফূৰ্তি কৰিব নালাগে, তাতকৈ পঢ়াই কৰ লো থোড়া। নহ'লে ভৱিষ্যতে এই খুৰীজনীৰ দৰে অৱস্থা হ'ব। বা কেনেকৈ চৰকাৰে উভতাই দিব বুলি আপোনালোকে ভাবিছে? আপোনাৰ পৰা আৰম্ভ কৰক। নমস্কাৰ। প্ৰথমতে মই আছাম টক্সৰ সকলো কৰ্মকৰ্তালোকে আপোনালোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যে ভিডিঅ'টো চাই হাঁহি উঠিল। বন্ধনৰ মিটিঙৰ পৰা চিধাই গৈ নিউজ চেনেল পালে থতমত খাই এনেকুৱা অৱস্থা হ'বই। হিমন্ত বিশ্ব ডাঙৰীয়াক মই এইটোৱে অনুৰোধ কৰোঁ যাতে আমাৰ উঠি অহা প্ৰজন্মক এই মাইক্ৰ' ফাইনেন্সৰ কাৰণে ধ্বংস হৈ যাবলৈ নিদিয়ে। বাইদেউ, উঠি অহা প্ৰজন্মক এইবোৰ কথাত সাঙুৰি লাভ নাই, কাৰণ বৰ্তমান তেওঁলোক বন্ধন বেংকৰ মিটিঙত নহয় সমাজ সেৱাতে ব্যস্ত হৈ পৰিছে। দেশৰ বাবে শ্বহীদ হোৱা কনকলতাক এইবিলাক কথাত কিয় সাঙুৰিছে বুজি নাপালোঁ। কনকলতাই আপোনালোকৰ কিছুমানৰ দৰে নাচি বাগি বিজেপি চৰকাৰক ভোট দিব যোৱা নাছিল নহয়। ঘৰৰ কাম ৰাতিপুৱা 4টাত উঠো, আজি বোলে অমুকত মিটিং আছে, আমি ঘৰৰ পৰাই নাচি নাচি যাওঁ। বিজেপি চৰকাৰে আমাক ইমানখিনি সহায় কৰিব, ইমান ৰেহাই দিব। লোন মাফ কৰিম বুলি মাফ নকৰা চৰকাৰখন যদি বেইমান হয় তেন্তে 20টা-25টা চহী মাৰি লোনৰ পইচাৰ ঘূৰাই দিম বুলি কৈ ঘূৰাই নিদিয়া আপোনালোক কেনেকৈ থোৱা তুলসীৰ পাত। এটা যদি আমাক কিস্তি নামাৰিলে আমি জোৰ জোৰাই দিম হিমন্ত বিশ্ব শৰ্মা ছাৰক। মাইক্ৰ' ফাইনেন্সৰ লোন লৈ কিছুমানে অলাগতিয়াল বস্তু কিনিছিল যদিও আন কিছুমান দুখীয়া দৰিদ্ৰ মানুহে চিকিৎসা নাইবা সন্তানৰ শিক্ষাৰ বাবে লোন ল'বলৈ বাধ্য হৈছিল। গতিকে এই বিষয়ত মন্তব্য দিয়াৰ আগতে সেই কথাবিলাকো আপোনালোকে লক্ষ্য কৰিব। লগতে লক্ষ্য কৰিব চৰকাৰৰ ধন মানেই ৰাইজৰ কৰ, ৰাইজৰ টেক্স। 92 টকাৰ পেট্ৰল আৰু 200 টকাৰ মিঠাতেল আমি কাৰোবাৰ লাভ বিলাসৰ বাবে কিনি থকা নাই। আৰু ঠিক তেনেদৰে আপোনালোকেও ফেচবুকত সংস্কৃতি ৰক্ষাৰ ঠিকা লৈ থকা নাই বুলি মই ভাবোঁ। গতিকে ভাল নলগা বস্তু ইগন'ৰ কৰিব পৰাকৈ মেচিয়ৰ্ড হওক। কিন্তু মই নগ'লো। দৰা ঘূৰিয়াই ভবাৰ দৰে এই ভিডিঅ'টো ৰোমান্টিক নহয়, আৰু আমাৰ ফেচবুকবাসী ৰাইজে ভবাৰ দৰে এই ভিডিঅ'টো অপসংস্কৃতি নহয়। বিয়াৰ দিনা দৰাই গা উঠি লগৰ কেইটাই যি কয় তাকেই কৰে, আৰু তেনে কথাক লৈ আন কিছুমান মানুহে ট্ৰলো কৰে। সেইবিলাক কথাত কোনো আপত্তি নাই, কোনো সমস্যা নাই, কিন্তু সমস্যা তেতিয়াহে হ'ব তেতিয়া মালৰ নিচাত দৰাই শাহুৱেকক বৰমালা পিন্ধায়। আজিকালি এইবিলাক সৰু কথা, সাধাৰণ কথা। আপোনালোক তেতিয়াহে আচৰিত হ'ব যেতিয়া শুনিব মেট্ৰিক ফেইল ডক্তৰে চিকিৎসা কৰাৰ কথা। এনেকুৱা ধৰণৰ আচৰিত আৰু অদৰকাৰী খবৰ ৰেগুলাৰ পাই থাকিবলৈ ফ'ল' কৰক নিউজ 18ৰ ফেচবুক পেজ। যৌনাংগ ভাজাৰ আইডিয়াটো নিশ্চয় আমিষখন চোৱাৰ পিছত পাইছে, কিন্তু গাত চামুচ কৰচ আদি লাগি ধৰা টেকনিকটো ক'ত পাইছে গম নাপাওঁ। ক'ৰবাত যদি মানুহ চুম্বুকী হৈ পৰিছে, আন ক'ৰবাত আকৌ প্ৰেগনেণ্ট হৈ পৰিছে পুৰুষ। ক'ৰবাত যদি কমকৈ মমো ভাগত পৰাৰ বাবে আত্মহত্যা কৰিছে, আন ক'ৰবাত আকৌ উজান উঠিছে 205 টকীয়া নোটৰ। মুঠৰ ওপৰত খবৰ আৰু মনোৰঞ্জনৰ ঠিকনা হৈ পৰিছে নিউজ 18ৰ ফেচবুক পেজ। মোৰ ভিডিঅ'ৰ স্ক্ৰিপ্টৰ উৎস হৈ পৰিছে নিউজ 18ৰ ফেচবুক পেজ। আজিৰ দিনটোৰ আটাইতকৈ দুখ লগা কথাটো হ'ল ফ্লাইং শিখ মিলখা সিঙে মৃত্যুবৰণ কৰিলে।
আৰু তাতকৈও দুখৰ কথা বহুতে ফাৰহান আখতাৰৰ ফটোত ৰিপ লিখিলে হয় এয়া ভুল কথা কিন্তু কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈ ৰূপজ্যোতি কুৰ্মীয়ে ভুলেই কৰিলে নে ভালেই কৰিলে মই ধৰিবই নোৱাৰিলোঁ সেইবাবে এই সম্পৰ্কত মই একো নকওঁ এই বিষয়ত যি ক'ব লগা আছে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই নিজেই ক'ব যিসকল চৰিত্ৰহীন যিসকল হাৰামজাদা যিসকল চোৰ বাচ্চা যিসকল মানে টকা লোভী পদবী লোভী সেই মানুহবোৰে দল বদলি কৰি আছে ধন্যবাদ আজিলৈ ইমানেই জয় হিন্দ জয় আই অসম টেক কেয়াৰ